আজি হৈছে ৭৭তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বৰহাউৰ জাতীয় বিদ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচী তেখেতে হাতত লৈছে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠানখন পতা হৈছে। আজিৰ এই অনুষ্ঠানখনৰ আমি বহুতো লাইভ ভিডিঅ' দিছোঁ আপোনালোকক আৰু এই অনুষ্ঠানখনত আমি বৰ্তমান উপস্থিত হৈছোঁ আৰু এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা আমি জানিব বিচাৰিম অতিক্ৰম কৰিছে আৰু বিগত বহু বৰ্ষত আপোনালোকে ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া কি থাকিব? বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ দিশত আপোনালোকে কেনেকৈ আগবাঢ়ি গৈ আছে, কি ক'ব বিচাৰে? সৰ্বাংগীন উন্নতিৰ দিশত আমিতো বহুগুণে আগবাঢ়ি গৈছোঁ। আমাৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান হ'লেও আমাৰ বিভাগীয় যিবিলাক পঞ্জীয়ন কৰিব লাগে সেইখিনি সকলো আমি কৰি পেলাইছোঁ। বিদ্যালয়খন ২০০৩ চনত আমি স্থাপিত কৰিছিলোঁ আৰু এইবাৰ আমি ২১তম স্বাধীনতা দিৱস পালন কৰি আছোঁ। আমি প্ৰতিবাৰ ২১ বৰ্ষ অতিক্ৰম কৰিলে। ২১ বৰ্ষ চলি আছে বৰ্তমান। আৰু প্ৰতি বছৰত আমি এনেকৈ এটা প্ৰগ্ৰাম পাতোঁ আৰু এনেকৈ আমাৰ মঞ্চ পতা হয়, সাংস্কৃতিক অনুষ্ঠান হয়, বিভিন্ন অতিথিসকল আমি আমন্ত্ৰণ জনাওঁ। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সভাখন আমি পাতিছোঁ আৰু আমাৰ সকলো ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে, সিহঁতে আনন্দ উল্লাস কৰি আছে। পোনপ্ৰথমে আপোনাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত প্ৰত্যেক অংশত স্বাধীনতা দিৱস পালন কৰা হৈছে। আমিও জাতীয় বিদ্যালয় বৰহাউৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে স্বাধীনতা দিৱস উদযাপন কৰিছোঁ আৰু এই উদযাপন কৰোঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰগ্ৰামৰ আয়োজন কৰিছে, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। আপোনাসকলে নিশ্চয় উপভোগ কৰিব পাৰিছে। আমি প্ৰত্যেক বছৰে স্বাধীনতা দিৱস উদযাপন কৰোঁ আৰু এই বছৰো আমি উদযাপন কৰিছোঁ আৰু আমাৰ স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে এই উদযাপন ভালকৈ কৰিছে, তেওঁলোকে আয়োজন কৰিছে। মই এই চেগতে তেখেতসকললৈ, আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে ফূৰ্তি আৰু আমিও খুব আনন্দিত। কিমান বছৰ ধৰি বিদ্যালয়খনত? মই আজি 2 বছৰ হৈছে। 2 বছৰ লৈ কেনেকুৱা পাইছে বিদ্যালয়খনৰ পৰিৱেশ? কেনেকুৱা পাইছে? খুব ভাল লাগিছে। শৈক্ষিক পৰিৱেশ হয়, খুব ভাল লাগিছে আৰু ৰিজাল্টো খুব ভাল হয় আৰু আমি আশা কৰোঁ এইদৰে আমাৰ যাতে প্ৰতি বছৰে ৰিজাল্ট ভালে হৈ থাকে। Everybody, respected principal, vice principal, teacher and all my dear friends. Myself Rukhsar Roshan for class 5. Today is 15 August and we are celebrating 77th Independence Day. Independence Day is a national festival of India. At first, I wish you all a very happy Independence Day. Thank you. Good morning to all of you present here, respected our honorable guests. I Siddhika from class 9. Today I am here to recite a Hindi poem. The poem name is कोशिश करने वालों की कभी हार नहीं होती, ये लहरों से डर कर नौका पार नहीं होती, ये लहरों से डर कर नौका पार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। नन्ही चोटी जब दाना लेकर चलती है, चौड़ की दीवारों पर 100 पार फिसलती है। मन का विश्वास रुखों में साहस बढ़ता है, चढ़ कर गिरना गिर कर चढ़ना ना करता है, आखिर उसकी मेहनत बेकार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। डुबकिया सिंधु में गोता खोल लगाता है, डुबकिया सिंधु में गोता खोल लगाता है, जा जाकर खाली हाथ लौट आता है। निनते नहीं से मोटी गहरे पानी में, निनते नहीं से मोटी गहरे पानी में, मुड़ के उसके खाली हर बार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। अजब जरदा एक चुनौती है उसे स्वीकार कर, अजब जरदा एक चुनौती है उसे स्वीकार कर, क्या कमी रह गई देखो और सुधार कर। जब तक ना सफल होनी सैन को त्याग तुम, जब तक ना सफल होनी सैन को त्याग तुम, कोशिश करने वालों की कभी हार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती।